কিনো হব ভাইহঁত আমাৰ দেশৰ গতি কিনো হব ভাইহঁত আমাৰ দেশৰ গতি দিনে দিনে বাঢ়ি গৈছে দিনে দিনে বাঢ়ি গৈছে নিবনুৱা আজি সকলোকে লাগে চৰকাৰী চাকৰি বন্ধুসকল সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই মই এটা নতুন ভিডিঅ' লৈকে আগবাঢ়িছো আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চাব আৰু সকলোৱে মৰম চেনেহ আশীৰ্বাদ লৈ আগবাঢ়ি যাম বুলি ওলাই আহিছোঁ গতিকে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে নিশ্চয় শ্বেয়াৰ আৰু লাইক কৰি দিব বুলি আশা কৰিলোঁ তেন্তে আহক মই মোৰ ভিডিঅ'টো আৰম্ভণি কৰিম কিনো হব ভাইহঁত অসমৰ গতি কিনো হব ভাইহঁত আমাৰ দেশৰ গতি দিনে দিনে বাঢ়ি গৈছে নিবনুৱা আজি সকলোকে লাগে চৰকাৰী চাকৰি সকলোকে লাগে চৰকাৰী চাকৰি চৰকাৰৰ নাই চাকৰি 10টা পোষ্টত 10 লাখ প্ৰাৰ্থী চৰকাৰৰ নাই চাকৰি 10টা পোষ্টত 10 লাখ প্ৰাৰ্থী অসমীয়া মানুহে ব্যৱসায় কৰিব ভয় কৰে সৰু সুৰা কাম কৰিবলৈও লাজ কৰে কিনো হব ভাইহঁত আমাৰ দেশৰ গতি বিদেশী বহিৰাগতই চাৰিওফালে ধৰিছে চানি সিহঁতবোৰে কৰি আছে সকলো কাম কাজ আজি সকলো কাম কাজ আজি জাগা অসমীয়া সজাগ হোৱা কৰ্ম কৰি খাবলৈ শিকিমোৱা নহলে দুদিন পাছত স্বদেশৰ বুকুতেই নিজেই বিদেশী হবা নহলে দুদিন পাছত স্বদেশৰ বুকুতেই নিজেই বিদেশী হবা জাগা অসমীয়া সজাগ হোৱা কৰ্ম কৰি খাবলৈ নাচ নকৰিবা নহলে দুদিন পাছত বিদেশীৰ কবলত স্বদেশৰ বুকুতে নিজেই বিদেশী হবা জাতি মাতি হেৰুৱা নিজেই বিদেশী হবা জাতি মাতি হেৰুৱা নিজেই বিদেশী হবা কিনো হব ভাইহঁত আমাৰ দেশৰ গতি দিনে দিনে বাঢ়ি গৈছে নিবনুৱা আজি সকলোকে লাগে চৰকাৰী চাকৰি চৰকাৰৰ নাই চাকৰি 10টা পোষ্টত 10 লাখ প্ৰাৰ্থী চৰকাৰৰ নাই চাকৰি 10টা পোষ্টত 10 লাখ প্ৰাৰ্থী বন্ধুসকল সকলোকে পুনৰ স্বাগতম জনাইছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি দি অন্ততঃ আগবাঢ়ি যোৱাত মৰম চেনেলৰ মাজেদি মোক সহায় দিব বুলি সকলোৰে সুস্বাস্থ্য কামনা কৰি